শ্বৰ্ট চাৰ্কিট হৈ পেলাইহে জুইকুৰা লাগিছিলে, তাকো এখন দোকানত। এটা ভুলত আমি চবেই এতিয়া এই ভুলটো মানি লৈছোঁ, কাৰণ এখন দোকান হৈছে, সেইটো হয়তো আপোনাৰ দোকানতো হ'ব পাৰে, মোৰ দোকানতো হ'ব পাৰে। ভুলটোত আমি চবেই এতিয়া সাৱধান হৈ গ'লোঁ যে সেইটোৰ পৰা আমি বাচি চলিব লাগে। সেইটো কাৰণে যিমানখিনি ফেক নিউজ হৈছে, কালি বহুত দুখ লাগিছে শুনি পেলাই কথাবিলাক, আৰু বাকী কথাখিনি আপোনালোকে চবেই গমেই পাইছে। আৰু প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ মুখেদি কথাখিনি আপোনালোকে শুনি লওক, এয়া কৈ আছে। ইয়াতে দোকান কৰি পেলাই খাই আছোঁ। যদি আপোনালোকে এইটো মানে আমাৰ অসমৰ মানে ছ'চাইটি বা পাব্লিকে আমাক ছাপোৰ্ট কৰে, তো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমাক ছাপোৰ্ট দিয়ে, তেনেহ'লে আমি ইয়াতে দোকান কৰি খাব পাৰিম। আৰু এই বিষয়ে সন্দৰ্ভত আমাৰ আগুৱাই নিব আমাৰ সভাপতি কাঞ্জনী। নমস্কাৰ। যিহেতু কালি ইনচিডেণ্টটো অলৰেডি ৰজিতে ভালকৈ বুজাই দিছে, আৰু মানে বহুত আনফৰ্চুনেট আছিলে যিটো ইনচিডেণ্ট হ'ল। আমি কেতিয়াও ভাবাও নাছিলোঁ, আৰু ইমান মানে আমাৰ এনেকুৱা ইনচিডেণ্ট হোৱা নাছিলে। কিন্তু যিহেতু এটা চবৰে অভিজ্ঞতা এটা হয় এনেকুৱা এটা ইনচিডেণ্ট, কিন্তু ধৰক এখন দুখন দোকানত স্পাৰ্ক হৈছিলে, দুখন দোকান কমপ্লিটলি ডেমেজ হৈ গৈছে। তেখেত বাইদেউ আছে, তেখেতৰে দোকান আছিলে। কিন্তু যিমান পাৰোঁ আমি মিলি কিনে সেইখিনি মুভমেণ্টত যোনটো আমি একশ্যন ল'ব পাৰোঁ, পানী ঢালি কিনে মানে নোহোৱালোঁ, তাৰ পাছতে আপোনাৰ ধৰক ফাইভতে আহিছে। কিন্তু এটা ভাল লাগিছে, মানে থেংকফুল কি যেতিয়া আমি ফোন কৰিছোঁ, বস্তুবোৰ আমি কুইক ছাৰ্ভিচ যোনটো কয় ন, সেইটো আমি মানে পাইছোঁ, ৰিচিভ কৰিছোঁ। বাকী ইয়াতে কাকো মানে কোনো হাৰ্ম হোৱা নাই, কোনো তিনিখন দোকান জ্বলা নাই। এইবিলাক বস্তু মানে বাতৰিতে মানে বহুত বস্তু বিয়পি গৈছে, যোনটো কাৰণে মানে আজি যোনটো ঘটনা হ'ল, তাকে কালিৰ ইনচিডেণ্টটো মানে আজি একশ্যনটো আমি পাইছোঁ। আজি মানে আপোনালোকৰ দোকানবিলাক বন্ধ কৰি দিব কৈছে। হয়, মানে এতিয়া মানে কালিৰ যোনটো ইনচিডেণ্ট যেনেকৈ দেখাইছে ষ্টৰিটো, সেনেকেই মানে মানুহে বিশ্বাস কৰিব ন। এতিয়া যদি কয় তিনিখন দোকান জ্বলিছে, 3টা চিলিণ্ডাৰ, এইটো বহুত ডাঙৰ কথা। মানে চিলিণ্ডাৰ ব্লাষ্ট মানে এইটো বহুত হিউজ হয়। কিন্তু আপুনি মানে আমি নিজে ভাবি চাব পাৰে, যদি চিলিণ্ডাৰ ব্লাষ্ট দিব বুলি হৈ নাথাকে, সেইটো মানে এটা সৰু কথা। আৰু কিন্তু সেইটো এতিয়া হৈ গ'ল, আমি বিচাৰা নাছিলোঁ হৈ যোৱা কথাটো যাতে আৰু নহয়, তাৰ বাবে আমি মিটিং কালি কৰিছিলোঁ, আজিও কৰিম বুলি আহিছোঁ। তাৰ আগতে এনফৰ্চমেণ্টৰ গাড়ী আহিছিল, যেনেবা আমি লগেই নাপালোঁ, মানে গুচি গ'ল। এতিয়া ধৰক কৈছে কি সকলোকে দোকান আঁতৰাব গৈছে, ইয়াত নহ'ব। কিন্তু ইমান জেগাত কি ৰাস্তাটো দেখিব পাৰে, ক'ত যাব? কাৰণ দেখুৱাইছে নেকি? হয়, এই কালিৰ ঘটনাটোকে মেইন মূল মানে কাৰণ হিচাপে মোৰ মতে আমাক হাইলাইট কৰিছে। ইমান মানুহে একো কোৱা নাই, ইমান একো হোৱা নাই, ক্ৰাউডটো আগতো হৈছে, মানে পাব্লিক ইয়াতে আহি আছে, ইয়াতে খাই আছে সকলো দোকানত। ইমানখিনি যদি একো ট্ৰেফিকত একো আপত্তি কৰা হৈছে, চাডেনলি কেনেকৈ? মানে কালি ইনচিডেণ্ট লৈ কেনে মানে এইটো বস্তু বেছি ষ্ট্ৰিক্ট হৈছে। আমি সেইখিনি অলপ ৰখিব লাগিব, পেচেণ্ট ৰাখিব লাগিব। যিহেতু আজি মাৰ্কেট আমি বন্ধ ৰাখিছোঁ, সেইবাবে দেখাব পাৰে সকলোৱে কমাৰ্চিয়েল চিলিণ্ডাৰ ইউজ কৰিলে, আৰু কিছুমানে এফৰ্ড কৰিব নোৱাৰে, সেইটো আমি মিছা নকওঁ, ডিনাই কৰিব নোৱাৰোঁ। যোনে এফৰ্ড কৰিব কাৰণে সিহঁতি টাইম বিচাৰিছে, যদি আজি বা কালিৰ ভিতৰত কমাৰ্চিয়েল আনিব বুলি কৈছে, যি পাৰোঁ আমি আজিৰ পৰাই মানে চেফটি আৰু ডবল কৰি আছোঁ। এটাই অনুৰোধ কৰিম, যদি ইয়াত নহয়, যদি আপোনালোকে ভাবিছে সকলোৱে যদি ৰাস্তাটো ঠাই কৰিছে, সৰু হৈছে, যদি ইয়াতে আমাক ক'ৰবাত এডোখৰ ঠাই দিয়ক, য'ত আমি মিলি কেনে আকৌ মানে ইমান ডাঙৰ মানুহ হয় আপোনাৰ মানে বৰ্ণনা কৰিব কাৰণে এটা ফেমিলি নিচিনা হৈ গৈছে। সকলো এটা ফেমিলি হয়, কিবা এটা হ'ব আমি চবে এটা এটা ফোন কৰোঁ, লগালগ আহোঁ। সেইকাৰণে মই ভাবোঁ কি যদি আপোনালোকে ছাপোৰ্ট কৰে, বাহিৰৰ জেগাবিলাকত এইবিলাক ক্ষেত্ৰত বহুত আগবাঢ়ি আছে, অসম এইবিলাক ক্ষেত্ৰত বহুত পিছত আছে। আৰু এতিয়া যদি আমি ওলাই আহিছোঁ অসমীয়া ল'ৰা ছোৱালী এইটো কৰিম বুলি, মোৰ মতে ছাপোৰ্ট কৰিলে আমি আৰু উৎসাহ পাম, নহ'লে আমাৰ সপোনটো ইয়াতে ৰখি যাব। আৰু আপুনি খুজিব পাৰে আমাৰ সকলোৱে আছে, যাকে সোধে মানে সকলো সপোনটো ইয়াতেই লাগি আছে। আজি ৰাস্তাটো বন্ধ হোৱাৰ কাৰণে পাৰ্কতো মানুহ নাই, মানে নিজে নিজান আৰু পৰিস্থিতিটো। সেইবাবে এটাই অনুৰোধ কৰিম, যদি ইয়াত নহয় আমাক ক'ৰবাত এনেকৈ উঠাই নিদিব, আমাৰ যাবলৈ কোনো ৰাস্তা নাই। পৰৱৰ্তী সময়ত যদি সম্পূৰ্ণভাৱে দোকানখন বন্ধ হৈ যায়, তেতিয়া কি হ'ব? কি ৰাস্তা লোৱা যাব? নিজৰ জীৱনটো জীয়াব লাগিব, উপাৰ্জন কৰিব লাগিব, দোকানটো মই শেষত এটা কথা কৈছোঁ,
আমি সেইটোৰ ওপৰত দেখা নাই আজি খুব ভাগৰি আছোঁ আৰু বহুত চিন্তিত আমি গোটেইকেইজন চ' এটাই অনুৰোধ বাৰে বাৰে কৈছোঁ কিছুমানে হাঁহিব যে আমি কৈছোঁ কিয় চৰকাৰেনো আমাক কিয় কথা শুনিব আমাক এইটো জেগা নালাগে যদি নিদিয়ে আমাৰ আপত্তি নাই কিন্তু আমাক ইয়াৰ এটা চলিউশ্যন লাগিব যাতে এই যে 70জন পৰিয়ালৰ লগত মই বাৰে বাৰে কৈছোঁ 200-250জন মানুহ জড়িত গোটেইখিনি জড়িত হৈ আছে সপোন জড়িত হৈ আছে আৱেগ জড়িত হৈ আছে আমাক যদি তেওঁলোকে ভাবিছে যে এইখিনি জেগাত ঠেক হৈছে আন ঠাইখিনি হয় তেওঁলোকৰ মতে আন ছেফ হয় তেওঁলোকৰ মতে যদি আমাক এটা বেলেগ ভাল জেগা দিয়ে ডেফিনেটলি যিহেতু দিল্লী বম্বে যিটো চলি আছে যে পইচা দিব লাগে যে তেওঁলোকে টেণ্ডাৰ পেলাব আমি টেণ্ডাৰ মাৰিব লাগিব ইকনমিকেলি আমি পইচা দি পেলাই পাৰ্মানেণ্ট এটা এবছৰৰ কাৰণে প্ৰচেছ আছে ত' বাহতে আমি সদায় সেইটোকে আলোচনা কৰি আছোঁ যদি চৰকাৰে ভাবিছে যে আমি 20খনকৈ এটা ষ্টল দিম এখন জেগা দিম ত' এইটো ইমিডিয়েট কৰক আমি সকলো আমি তেওঁলোকৰ লগত একেলগে চাথ দিম আৰু আমাক যাতে এটা পাৰ্মানেণ্ট চলিউশ্যন এটা তেওঁলোকে কৰি দিয়ে সেইটো অনুৰোধ এইটো ডিমাণ্ড নহয় দেই একজেক্টলি এটা অনুৰোধ কৰিছোঁ এজন অসমীয়া আমি গোটেই আনএমপ্লয় ৰাইট আমি নিবনুৱা ন এজন নিবনুৱা হিচাপে সকলোৰে ফালৰ পৰা এটা অনুৰোধ কৰিছোঁ আমাক যাতে এটা স্থায়ী খুব ভালকৈ এটা ভাল ছেফ জেগাত যাৰ যাতে নকৰে সেইটোৱে অনুৰোধ এই যিমানসমূহ প্ৰতিষ্ঠান আছে দোকানবোৰ আপুনি এই প্ৰতিষ্ঠানক আমি নেতৃত্ব দিছে বুলি ধৰি দিছোঁ যিহেতু আপোনাৰ নেতৃত্বত আপোনাৰ কালি এটা ইনচিডেণ্ট কৰিব সেই ইনচিডেণ্টটোৰ ফল হিচাপত আজি গোটেইসমূহ দোকানী ভুগিবলগীয়া হৈছে এই ক্ষেত্ৰত কি কাৰণত হ'বলগীয়া হ'ল এইটো যোনটো কালি তাতে আপোনালোকৰতো হ'ব পাৰিলে হয় সেইটোও হ'ব পাৰিলে হয় মোৰো হ'ব পাৰিলে আমি কোনো প্ৰিপেয়াৰে নাছিলোঁ যদি প্ৰিপেয়াৰ থাকিলোঁ হয় মানে এইটো কোনো জানি শুনি কোনোৱে নিজৰ দোকানখন মানে এইটো পৰিস্থিতি চাব নিবিচাৰে কাৰণ যোনটো পৰিস্থিতিত আমি দোকানখন দিছোঁ আমাক সকলোৱে দিছে আমি নিজে ইমেজিন কৰিছোঁ যে আমাৰখন হ'লে কি হ'ল আৰু তাৰ লগত যদি কাৰোবাৰ যদি ক্ষতি হ'ল তেতিয়া কি হয় কাৰণ আমি যে এটা ব্যৱহাৰ কৰিব আমি নিজেও একচুৱেলি ইয়াত কিছুমান বস্তু সুবিধা বিচাৰিছোঁ যেনেকৈ লাইটৰ হ'ল পানীৰ হ'ল এইবোৰ চব বস্তু আমি লৈ আহোঁ লাইটৰ কাৰণে বেটেৰী কিমান ডাঙৰ বেটেৰী আমি অনা নিয়া কৰোঁ ডেইলি আৰু চিলিণ্ডাৰ অনা নিয়া কৰোঁ এইবোৰ থৈ যাব নোৱাৰে যিহেতু আপোনাৰ এই ৰাস্তাটো একেলগে পাৰ্মানেণ্টলি খাওঁ গলি বা কিবা এটা হিচাপে নাম কৰা নাই সেইবাবে আমি চব অনা নিয়া কৰোঁ বস্তু যিমান পাৰোঁ যিমান কৰিব পাৰোঁ আমি কৰিছোঁ আৰু এইটো বস্তু মোৰ মতে আমাক এটা ছাপোৰ্ট দৰকাৰ হৈছে যিহেতু বাহিৰত এইটো বস্তু হৈ আছে যদি বাহিৰত হৈ আছে অসম কিয় পিছ পৰি আছে আমি যে অসমক আগুৱাব চেষ্টা কৰিছোঁ আমাকো অলপ ছাপোৰ্ট কৰক আমি আগুৱাই আহিছোঁ ৰাস্তালৈ আগুৱাই আহিছোঁ ইয়াৰ পৰা আপোনালোকে পাব্লিকে চৰকাৰৰ ফালৰ পৰা যেনেকৈ আমাক বেলেগ একো ফাইনেন্সিয়েল লাগিলে হেল্প নাই আমাক জেগা দিয়ক যদি এইটো জেগাত শেষ হৈছে ঠিক আছে আমি বেলেগত জেগা দিয়ক আমি গোটেইজন দোকান মিলি কেনে তাত চলিম যিমানটো গেপ লাগে সেইখিনি মেইনটেইন কৰিম কমাৰ্চিয়েল চিলিণ্ডাৰ যি নিয়ম আপোনাৰ বান্ধি দিয়ে সকলোৱে আমি মানিবলৈ আগৰ পৰা ৰেডি কিন্তু যিমান জল্দি পাৰে এইটো যদি আপোনাৰ সিদ্ধান্ত এটা আমাক কৰি দিয়ে তেতিয়া মানে আমি আৰু ছেফটিত মানে থাকিব পাৰিম বুলি ভাবোঁ কাৰণ মই যিমানেই এই ৰাস্তাটোৰ দায়িত্বত নাথাকোঁ বা একেট কিন্তু যেতিয়া কিবা এটা ঘটনা হ'ব আপুনি কোনো আমি ৰখাব নোৱাৰোঁ তো সেইবাবে লাষ্ট অনুৰোধ এটাই কৰিম কালিৰ ইনচিডেণ্টটো লৈ যাতে আমাক জাজ নকৰে আৰু এটা চান্স দিয়ে আৰু মানে সকলোৱে যাতে আমি মিলি কেনে কাম কৰিব পাৰোঁ ধন্যবাদ তো আচলতে মানে দুৰ্ভাগ্যজনক আচলতে আমি অপ্ৰিয় হ'লেও সত্য সেইটো কথা আমি স্বীকাৰ কৰোঁ কিন্তু এটা কথা আকৌ এবাৰ কওঁ প্ৰত্যেকটো নিউজ চেনেলৰ আগতে কৈ আছোঁ আপোনালোকে যিধৰণে মানে দেখিছে নিউজত বা যিধৰণে বাজিছে তেনেকুৱা 99% নহয় বুলি ক'লেও ভুল নহ'ব কাৰণ এইকাৰণে কৈছোঁ কাৰণ মই নিজে আছোঁ বা আছে আমি প্ৰতিঘৰতে গোটেইকেইজন আছোঁ ইয়াতে কমিটিৰ মানুহ আছে প্ৰথম কথা হ'ল জুই লগাটো কোনো দোকান এখনত জানি বুজি জুই নলগায় দ্বিতীয়তে এক্সিডেণ্ট কেতিয়াও কৈ নাহে আৰু এক্সিডেণ্টটো হ'ল এটা শ্বৰ্ট চাৰ্কিট হোৱাৰ বিনিময়ত এটা বেটেৰীৰ পৰা শ্বৰ্ট চাৰ্কিট হ'ল আৰু সাধাৰণতে দোকানৰ ভিতৰত আমাৰ প্লাষ্টিক থাকে গ্লাছ থাকে প্লেটছ থাকে তো এইবোৰ যেতিয়া ভিতৰত আছিলে কাঠেৰে নিৰ্মিত যিহেতু এখন দোকান তো তাতে জুই পুৰা বেছিকৈ লাগিলে আৰু এট ডেট মুমেণ্ট গোটেই কমিটি মানুহ মিলি পেলাই বিফৰ ফায়াৰ ব্ৰিগেডৰ আগে তেওঁলোকে জুই পুৰা নুমাবলৈ সক্ষম হ'ল তাৰপিছত আকৌ কি হ'ল ফায়াৰ ব্ৰিগেড আহিলে পুলিচ আহিলে ইমিডিয়েট উইদিন 10 মিনিট তেওঁলোকে আহিলে খুব ভাল ইনিচিয়েটিভ তেওঁলোকৰ খুব ধুনীয়াকৈ বস্তুখিনি হ'ল চিটুৱেশ্যন হেণ্ডেল হ'ল গোটেইখিনি ভালে গ'ল কিন্তু তাৰপিছত আমাৰ বেয়া লাগিলে যে যেতিয়া 2-3টা চেনেল আহিলে মোৰ নিউজ চেনেল বুলি নকওঁ পৰ্টেল এনেকৈ বুম লৈ অহা নাই তেওঁলোকে ভিডিঅ' বাহিৰে ভিডিঅ' বনালে চ' যেতিয়া ইনষ্টাগ্ৰামটো ৰাতি অন কৰিছোঁ বা যেতিয়া ফেচবুকটো অন কৰি পেলাই দেখোঁ যে তাতে এটাই পৰিছে দীঘলী পুখুৰীৰ নিচিনা বেয়া স্থান এতিয়া বৰ্তমান গুৱাহাটীত নাই দীঘলী পুখুৰীত এতিয়া বৰ্তমান জুইৰ তাণ্ডৱ বা চিলিণ্ডাৰ 5টা-4টা ব্লাষ্ট হ'ল একেৰাহে 5জন মানুহ আহত হ'ল একেলগে 4-5খন দোকানত জুই লাগিলে চ' ইমান দুখ পাইছোঁ এইকাৰণে দুখ পাইছোঁ দাদা মই বাৰে কৈছোঁ এজন অসমীয়া হিচাপে প্ৰত্যেকজন অসমীয়া আমি 70টা অসমীয়া পৰিয়াল ইয়াতে আছোঁ চবৰে কিবা এটা স্বাৰ্থত কিবা এটা পেটৰ ওপৰত আমি ইয়াতে আছোঁ পইচা ঘটি আছোঁ সেইটো সঁচা কথা কিন্তু কাৰোবাৰ ল'ৰা পঢ়ি আছে কাৰোবাৰ মাৰ বেমাৰ কোনোবা হস্পিটেলিষ্ট কোনোবাই নিজে পঢ়ি আছে নিজে সেই কৰি পেলাই চ' ইমানখিনি কষ্ট কৰাৰ পিছত এটা কৰ্ম বিপ্লৱ আমি এটা বিপ্লৱ এটা আন্দোলন বুলি ক'ব লাগিব কৰ্ম কৰি পেলাই কাকো আমি হাৰ্ম নকৰাকৈ
চ' এতিয়া এটাই অনুৰোধ, নিউজবোৰ যাতে ভালকৈ বজে আৰু চৰকাৰে যাতে আমাক বেয়া দৃষ্টিৰে নাচায়, এটা ভাল সঠিক পথত আমাকো লৈ যায়। চৰকাৰক কি অনুৰোধ? এটাই অনুৰোধ, আমি একদম মানুহে হাঁহিব পাৰে, মই বাৰে বাৰে কৈছোঁ, বহুতে হাঁহিব পাৰে এইখিনি কথা জনাৰ পিছত। আমাৰ এটাই অনুৰোধ, চৰকাৰে যাতে আমাক পাৰ্মানেণ্ট চলিউশ্যন এটা দি আমাক ভেণ্ডিং জ'ন দিয়ে, তাতে যিখিনি নিয়ম লাগে, যিখিনি আমাৰ তেওঁলোকৰ ফালৰ পৰা প্ৰট'কল থাকিব, নিয়ম থাকিব, আমি সকলো মানিম। প্ৰেচিডেণ্ট বাইদেউ আছে, আমাৰ ছেক্ৰেটাৰী দাদা আছে, সকলো আমি ৰাজি। আনকি আমি পইচা দিবলৈও ৰাজি যদি তেওঁলোকে ভাবে যে বছৰি আমাক কিবা এটা মাচুল দিব লাগিব। আজি বন্ধ কৰি দিছে নেকি? আজি তেওঁলোকে বন্ধ কৰাটো সত্য কথা, আৰু আমি তেওঁলোকক দায়ো নধৰোঁ, কাৰণ তেওঁলোকে যেনেকৈ তেওঁলোকক বস্তুটো দেখুওৱা হৈছে, তেওঁলোকক যেনেকৈ বুজোৱা হৈছে, তাৰ একশ্যনটো তেওঁলোকে লৈছে। কিন্তু আৰু এটা ভাল খবৰ তাৰে মাজত, ছেফটি ডিপাৰ্টমেণ্ট অহাটো কৈছিল, তেওঁলোকে আহি পেলাই আমাক বুজাব আহিছিলে যে তোমালোকে এনেকৈ প্ৰট'কলখিনি মানা, আমি ইটো বিচাৰিছোঁ, আৰু ফুড ছেফটিৰ কাৰণে লাইচেঞ্চকেইখন লোৱা। অলৰেডি আমাৰ আছে, বহুতৰ আছে, 2-এজনৰ নাই। চ' আমি আশাবাদী আৰু ইতিবাচক দিশত আমি চাইছিলোঁ দীঘলী পুখুৰী পাৰ্ক, কিন্তু এতিয়া বৰ্তমান দীঘলী পুখুৰীৰ ভৱিষ্যতটো যেন অন্ধকাৰ। আমি আৰু এটা অভিযোগ আপোনালোকে যি জেগাডোখৰ চাফা কৰিব লাগে, অলপ বেয়া পৰিৱেশ সৃষ্টি কৰিছে, সেই বিষয়ে প্ৰেচিডেণ্ট আৰু আমাৰ ছেক্ৰেটাৰী আছে, তেওঁলোকৰ পৰা জানিলে বেছি সুবিধা হ'ব। আমি মানে যিমান পাৰোঁ আমি নিজৰ ফালৰ পৰা আমি লেবাৰ ইনিচিয়েট কৰিছোঁ, লেবাৰ লগাইছোঁ, আৰু মানে আমি প্ৰত্যেক দোকানৰ পৰা 10-20 টকাকৈ কালেকশ্যন কৰা যায় ডেইলি কালেকশ্যন। সেইটো কাৰণে আমাৰ কোষাধ্যক্ষত ৰখা হৈছে, কোষাধ্যক্ষই পইচাটো ৰাখে আৰু আমাৰ লেবাৰৰ পে'মেণ্ট হয়। গাড়ী এখন আহে, গাড়ীখনে লৈ যায়, আমাক হেল্প কৰিছে, এইটো আমাৰ মেয়ৰ ছাৰে হেল্প কৰিছে। আমি মানে যিখিনি অনুৰোধ জনাইছিলোঁ মেয়ৰ ছাৰৰ ওচৰত, আমাক গোটেইখিনি মানে সহায় কৰিছে, তেখেতে যিমানখিনি পাৰে। এতিয়া মানে আমাৰ অনুৰোধ এটাই আছিলে যে আজি আমি বেপাৰীখিনি আমি এডুকেটেড হয়, বাট উই আৰ আনএমপ্লয়ড। আমাৰ এমপ্লয়মেণ্ট নাই কাৰণে আজি আমি ইয়াতে আহি পেলাই আমি দোকান কৰিব লগা হৈছে পদপথলৈ উঠি ওলাই আহিছোঁ। আজি যদি আমি পদপথত আহি পেলাই আমি কাম কৰিছোঁ, আমি আনএমপ্লয়ড কাৰণে কৰিছোঁ, আমি চাকৰি থাকিলেতো আমি নকৰিলোঁ হয়। এতিয়া আমাৰ যদি এইখিনি যদি আমাৰ ক্লিয়াৰেঞ্চ হয়, আমি পাওঁ, আৰু আমাৰ গোটেই লেবাৰ এটা কমিটিৰ ফালৰ পৰা আমাৰ লেবাৰ আছে, সদায় আপোনালোকে 12টা বজাত আহি চাব, ৰাতি 12টাত লেবাৰে গোটেই ক্লিয়াৰ আপ কৰি থৈ যায়। এৰাউণ্ড 12-15 মানত আমাৰ 12:15 গোটেই জাবৰ লৈ যোৱা যায়। তো আমাৰ মানে এতিয়া আমি 10টা বজাত আমি মাৰ্কেট ক্ল'জ কৰি দিওঁ, 10:30ত আমাৰ গোটেই বেপাৰী সংস্থাৰ মানুহখিনি গোটেই গুচি যায়। এতিয়া মানে আমি গোটেইখিনি কৈ পেলাই আমি কালি কথাটোত আমি মানে এইটো ট্ৰেজিক ইনচিডেণ্ট এটা হৈ গ'ল, এইটো আমিতো সলাব নোৱাৰোঁ, হোৱাটোতো হৈ গ'ল। এতিয়া আমাৰ মানে অনুৰোধ জনাইছোঁ আমাৰ চৰকাৰৰ ওচৰত আৰু মেয়ৰ ছাৰৰ ওচৰত, যাতে আমাক মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আমি হেল্প কৰে। আমি যদি ইয়াতে যদি আমাৰ অসুবিধা হৈছে, বেলেগ জেগাত যদি আমাক সংস্থাপন দিয়ে, তেনেহ'লে আমি খুবেই সুখী। সেইখিনি পৰাই আমি শেষ কৰিব বিচাৰোঁ। হয়, একচুৱেলি আপোনাৰ যোনটো জাবৰৰ বিষয় এটা খুব ওলাই আছেতো, সেইটো আমি নিজে আমাৰ ফালৰ পৰা যিমান পাৰোঁ মানুহ গোটাই তেনেকৈ এটা মন্দিৰে ক'লে আমি মানুহ নিজে গোটাই সদায় আপোনাৰ 10টামান বজাত আহে, একেলগে চাফা কৰে, তাৰপিছত গাড়ী আৰু এখন আহে, সেইখনে লৈ যায়। কেতিয়াবা বৰষুণৰ বতৰত, এতিয়া বহুত বেছি বৰষুণ হয়, তেতিয়া আমি নিজে চবে চাফা কৰিব লাগে। এতিয়া যিহেতু এজন প্ৰফেচনেলি চাফা কৰা আৰু আমি নিজে চাফা কৰাৰ মাজত এটা পাৰ্থক্য থাকে, তো অকণমান যাব যে এৰ খাই যায়, সেইটোৰে নেক্সট এটা ৰিয়েকশ্যন এটা হয়। ধৰক কিছুমানে পাহৰি যায়, কাৰণ ইউজটো নহয়, পইচাটো দি দিয়ে, ভাবে কি লৈ যাব, ওপৰত নাচায়, কিবা নাচায়, সেনেকৈ মানে অকণমান মানে অলপমান নিজৰো ভুল আছে তাতে সোমাই। ইয়াৰ পৰা ধৰক আৰু শিকিব পাব পাৰোঁ, কিন্তু সেইটো বুলি আমাক এইটো ব্লেম যে দিছে আমি চাফাকৈ ৰাখোঁ, লেতেৰাকৈ ৰাখোঁ, সেইটো মানে অলপ আমিও দুখ পাইছোঁ। কাৰণ ৰাতি মই ছোৱালী মানুহ ক'বলৈ গ'লে ৰাতি 1:30-1টালৈকেও ৰাতি থাকি পাইছোঁ জাবৰৰ ৰিজেক্টত, কাৰণ ফোন আহে, লৈ যোৱা নাই, বৰষুণত আমি মানে এনেকৈ ৰখি থাকোঁ। নেক্সট দিনা ছানডে আমি এদিন 4টা বজাত আহিছোঁ, সেইদিনাও আমাৰ এভিকশ্যন হ'ব বুলি শুনিছোঁ। আহি লৈ 4টা বজাৰ পৰা আমি 7টা বজালৈ গাড়ী বিচৰাত লাগিব, কাৰণ আমাৰ গাড়ীখনে নাই। কাৰণ আপুনি তাক দুখিব, সেই মমেণ্টত আপুনি কাকো দুখিব নোৱাৰে, সেই মমেণ্টত আপুনি চাফা কৰাবই লাগিব। মানে ৰিজনে নাই, কাৰণ এতিয়া আপোনাৰ ৱাক কৰিব আহে, সেইটো আমি মানিব লাগিব। এইটো বহুত দিনৰ আগৰ পৰা চলি আছে, বছৰ ধৰি মানুহে খোজকাঢ়ি পৰে। ৰাতিপুৱা যদি জাবৰ দেখা পায়, সকলোৰে মনটো ধৰক ডেফিনেটলি বেয়া লাগিব, দীঘলী পুখুৰী ঠাইডোখৰ লেতেৰা কৰি গৈছে। কিন্তু আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা একো কাৰো আমি ছাপোৰ্ট লোৱা নাছিলোঁ, চৰকাৰৰ ফালৰ পৰা আমি ছাপোৰ্ট একো খোজা নাই, কিন্তু এতিয়া আমি ছাপোৰ্ট কৰিছোঁ, কাৰণ এই ৰাস্তাটোত বহুত বেছি মানে এটা ক্লেছ হ'বলৈ আৰম্ভ হৈছে, চকু পৰিছে বুলি ক'ব পাৰি। আৰু এনেকৈ হ'লে কি হ'ব, আমি যিমান ফেমিলি আছোঁ আমি ভাঙি পৰিছোঁ। আমি এতিয়া চবেই কথা ক'ব নোৱাৰিব পাৰিলে ধৰক আমি চবৰ মুখখন দেখিলে আপুনি গম পাব, চবেই ইম'চনেলি ব্ৰেক হৈ আছে, কাৰণ এইকেইদিন এনেই বৰষুণ, বেপাৰ এনেও ভাল নহয়, যোৱাকালি জুই, আজি বন্ধ, মানে এসপ্তাহ কেনেকৈ গৈছে আমি গমেই পোৱা নাই। আৰু এইটো হ'ল পূজাৰ বতৰ, নিয়মমতে ঠাণ্ডা দিনত পূজাৰ বতৰ আমাৰ কথা ভাল হ'ব লাগিছিল, কিন্তু আমাৰ ডিটৰেট কৰিছে। এনেকৈ হ'লে আমি আগবাঢ়িব চান্সেই নাপাওঁ। স্থায়ী সমাধান এতিয়ালৈকে ওলোৱা নাই, স্থায়ী সমাধান আচলতে কি বিচাৰে আপোনাৰ? স্থায়ী সমাধান
এতিয়া মানে আজিৰ যোনটো এতিয়া পৰিস্থিতি যে নেক্সট কালি কি হ'ব আমি এতিয়া একো গম পোৱা নাই, তাৰ বাবে আমি একো ষ্টেটমেণ্ট দিব বিচৰা নাই। কিন্তু কালি যোনটো ইনচিডেণ্ট হৈছে তাতে সকলোৱে ছেফ আছিলে। যোনখন দোকান জ্বলিছিলে সেইখন মানে চাই হৈ গ'ল, মানে একদম খালি লোহাৰ ফ্ৰেমটো বাকী আছে। আৰু তেখেতক আমি যিমান পাৰোঁ কমিটিৰ ফালৰ পৰা মানে চব আমি হেল্প কৰিবও ৰেডি আছোঁ, যিহেতু তেখেতেও চলি আছে এই দোকানখনৰ পৰা। আমি কাৰো পৰা সহায় বিচৰা নাই, আমি নিজে তেখেতক সহায় কৰিম বুলি আগবাঢ়ি আহিছোঁ। তাকে আমি অনুৰোধ কৰিম, লাষ্ট এটাই অনুৰোধ যে আমাক আপুনি ছাপোৰ্ট কৰক। আৰু অসমীয়া ল'ৰা ছোৱালী যে প্ৰথমবাৰ ওলাই আহিছে, যাতে আমি বাহিৰত মানুহ যেনেকৈ ধৰক গোৱা দেলহিত গ'লে যিটো এটা মানে প্ৰেজেণ্টেশ্যন থাকে ফুড ভেণ্ডিং জ'ন, ইমান স্মাৰ্টলি চব ল'ৰা ছোৱালী ওলাই আহে, সেই বস্তুটো যাতে আমি ইয়াত দেখাব পাৰোঁ, সেইখিনিলে আমাক খালি এটা ছাপোৰ্ট। নাই আজিতো গম পাওঁ, কালিৰ পৰা যদি চব ঠিকে থাকে আমি খুলিম। সেইকাৰণে আমি আজি নিউজ চেনেল আমি নিজেই মাতিছোঁ, এইটো মানে আমাৰ ফালৰ পৰা এটা বাক্য দিব বিচাৰিছোঁ। কাৰণ আমি